খৰাঙৰ কবলত পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ তৰাদবী অঞ্চলৰ কৃষক একেদিনাই দুখনকৈ ভেকুলী বিয়া পাতি বৰষুণ আহ্বান জনালে। বৰষুণক আহ্বান জনালে। কৃষকসকলৰ জীৱিকা নিৰ্ভৰশীল একমাত্ৰ কৃষিৰ ওপৰত। কৃষিকৰ্ম আকৌ নিৰ্ভৰশীল বৰষুণৰ পানী অথবা জলসিঞ্চনৰ ব্যৱস্থাৰ ওপৰত। কিন্তু বৃহত্তৰ তৰাদবী অঞ্চলৰ কৃষকসকলে আহাৰ মাহ শেষ হ'বৰ সময়তো কঠীয়া সিঁচিব পৰা নাই। বৃহত্তৰ তৰাদবী অঞ্চলৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে আকাশলৈ চাই পানীৰ অভাৱত কঠীয়া সিঁচিব আৰু ধান ৰোপণ কৰিব পৰা নাই। যদিহে সময়ত বৰষুণ নিদিয়ে তেন্তে বৃহত্তৰ তৰাদবী অঞ্চলৰ শ শ বিঘা খেতিপথাৰ চন পৰি ৰ'ব। কৃষিকৰ্মৰ ওপৰতে নিৰ্ভৰশীল বৃহত্তৰ তৰাদবী অঞ্চলৰ কৃষকসকলৰ মাজত সম্পৃক্তি পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বৃহত্তৰ তৰাদবী অঞ্চলটোৰ সম্পৃক্তি খৰাঙৰ কবলত। কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদ অথবা অসম চৰকাৰে অচিৰেই যদি খৰাং পীড়িত অঞ্চলসমূহৰ খেতিপথাৰত খৰাঙৰ কবলত পৰা বৃহত্তৰ তৰাদবী অঞ্চলৰ কৃষকসকলৰ সমস্যাসমূহ গুৰুতৰ সহকাৰে গ্ৰহণ কৰি অচিৰেই খৰাং পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি খৰাং পীড়িত ঘোষণা কৰি তাৎক্ষণিকভাৱে বৰিং মেচিন বহুৱাই কঠীয়া ৰোপণৰ ব্যৱস্থা নকৰে তেন্তে ভুক্তভোগী কৃষকসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। সেই খৰাং পীড়িত কৃষকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক আগবাঢ়ি আহিবৰ বাবে সচেতন কৃষকসকলে আহ্বান জনাইছে। উল্লেখযোগ্য যে বৃহত্তৰ তৰাদবী অঞ্চলৰ কৃষকসকলে ব্যক্তিগত পুখুৰীৰ পানীৰ সহায়ত পানী মেচিনৰ জৰিয়তে কঠীয়া সিঁচিবলৈ সক্ষম হৈছে যদিও খৰাঙৰ কবলত পৰি সেয়াও পানীৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে। 2009 চনত অসম চৰকাৰে ৰাজ্যখনৰ 27 জিলাকে কৃষি ক্ষেত্ৰৰ খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰিছিল। চৰকাৰে খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা খৰাঙৰ কবলৰ পৰা ভুক্তভোগী কৃষকসকলৰ বাবে উপযুক্ত ক্ষতিপূৰণ আৰু সাহায্য প্ৰদান কৰা উচিত। এই ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাদবী অঞ্চলৰ কৃষক ৰাইজে একেদিনাই কালি দুখনকৈ ভেকুলী বিয়া পাতি বৰষুণক আহ্বান জনাইছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে সচেতন কৃষকসকলে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।